অসমত বড়ো ভাষা হ'ব সহযোগী ভাষা বিধানসভাত বিধেয়ক গৃহীত বিটিআৰ চুক্তি অনুসৰি বড়ো ভাষা এতিয়াৰ পৰা ৰাজ্যৰ সহযোগী ভাষা হিচাপে স্বীকৃতি লাভৰ দিশত আগুৱাই গ'ল বড়ো ভাষাক সহযোগী ভাষা হিচাপে বলবৎ কৰা সন্দৰ্ভত বুধবাৰে সদনত বিধেয়কখন উত্থাপন কৰে বিটিআৰ চুক্তিখনৰ ক্লজ 6.2 মতে যিখন আমাৰ চুক্তি স্বাক্ষৰিত হৈছিল আন্দোলনকাৰীসকল আৰু ভাৰত চৰকাৰ অসম চৰকাৰৰ মাজত 29/1/2020 তাৰে 6.2 ক্লজত আছিল যে এছ'চিয়েট লেংগুৱেজ হিচাপে বড়ো লেংগুৱেজটোক দিব লাগে বিধেয়কখন উত্থাপন কৰাৰ পাছতে সৰব হৈ উঠে কংগ্ৰেছ বিধায়ক কমলাক্ষ দেপুৰ কায়স্থ বিধায়কপুৰ কায়স্থৰ দাবী বঙালী ভাষাকো স্বীকৃতি দিয়ক সহযোগী ভাষা হিচাপে যে বাংলাকে জানে সহযোগী ভাষা হিসাবে কারণ বিকজ অফ দ্যাট বর্তমান সময় আমরা দেখতে পাচ্ছি যে বর্তমান সরকারের বাঙালিদের প্রতি অনেক বিশেষ করে সহযোগিতা বিভিন্ন সময় বিভিন্ন স্টেটমেন্ট দেখা যায় তো যেহেতু দেখা যায় আমাদের কথা হচ্ছে কি যেহেতু আপনারা বড়কে দিয়েছেন আপনারা বাংলাকেও বেঙ্গলিদেরকেও সহযোগী ভাষা হিসাবে দেন যাতে একটা সুস্থ এবং সুন্দর বাতাবরণ সৃষ্টি হয় আমরা চাই এই সংবিধানকে অক্ষুণ্ণ রাখা আমরা চাই একটা সুস্থ दाना नायदो बर' रावा जोंनि क'क्राझाराव सोलियो ना गुवाहाटियाव सोलियो ना अदालगुरियावनो बेबायदि एस'सियेट अफिस लेंगुवेज हिसाबै सोलियो दुखुनांथावना आरो नायबावदो नै ट्राइबेल बेल्ट ब्लकनि हाखौनो पद्मलोचन एमएलएआ गुबुन हारिनो होगासिनो दं बिदिबा ट्राइबेल बेल्ट ब्लकआबो गोमानोसै राव हारिमुआबो गोमानोसै बर' हारिया गोमालांनोसै थेंक इउ हेलो नमस्कार गुड मर्निंग नमस्कार मैं डॉक्टर फुकन चंद्र बड़ो कैছিলো আমি এমএলএ সাহেব নহয় জানো হয় ভালে আছে মই ডক্টৰ ফুকন চন্দ্ৰ বড়ো কৈছিলো হয় হয় কিবা ছয়দুৱাৰ কালি আজি পেপাৰত পালো মানে ট্ৰাইবেল বেল্টৰ মাটি মানে হি আহোম কোচ আৰু কিবা গোৰ্খা বিলাকক মাটি মিয়াদি পাট্টা দিছে কিন্তু একচুয়ালি ট্ৰাইবেল বেল্টত মাটি দিব নোৱাৰে নন ট্ৰাইবেল মানুহ বিলাকক কি হিচাপত দিলে পট্টাটো দিয়া নাই এই আহোম আৰু জনগোষ্ঠী আহোম আৰু মানে কোচ আৰু গোৰ্খা বিলাকক দিছে গোৰ্খা বিলাকক এটা কেবিনেট সিদ্ধান্ত লৈ পেলাই মালিৰ পৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত কিবা এটা প্ৰভিজন আছে চাগে নাই প্ৰভিজন নাই একচুয়ালি মানে মইতো কেবিনেট নাই সেইটো আপুনি জানে নাজানে মই নাজানো কিন্তু কথাটো হ'ল এছাম কথাটো আপুনি শুনক মই যিটো মোৰ লগত আপুনি কিমানলৈকে কথা পাতিব পাৰে কি মই কেবিনেট সিদ্ধান্তটো যিটো আছে কেবিনেট সিদ্ধান্ত যিটো ৰাজহুৱাকে জনাই দিছে আৰু আমাক জনাই দিছে নটিফিকেশ্যন কৰি দিছে কেবিনেট সিদ্ধান্তটো হ'ল যে বালিপাৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিখিনি আহোম মানুহ আছে যিখিনি গোৰ্খা মানুহ আছে যিখিনি কোচ ৰাজবংশী মানুহ আছে তেওঁলোকে মাটিৰ অধিকাৰ পাব কিন্তু বাকী কথাখিনি মই নাজানো তাৰমানে কেনেকে কি কণ্ডিশ্যনত কৰিছে এই কথাখিনি যদি আপোনালোকে চিফ মিনিষ্টাৰক এখন লেটাৰ দিয়ে বা এটা ডেপুটেশ্যন গৈ লগ কৰে আমি কেবিনেট সিদ্ধান্তটোহে আদৰণি জনাইছো আপুনি কৈছে ঠিকে কৈছে আপোনাৰ কথাটো মানে আপুনি যিটো কৈছে ৰাইট আপোনাক মই ডিনাই কৰা নাই আপুনি কোৱাতে যুক্তি আছে কিন্তু কথাটো হ'ল মই এইটোৱে ক'ব বিচাৰি আছো কেবিনেটত সেইটো ডিচিশ্যন ল'ব নোৱাৰে কাৰণ এইটো এছাম লেণ্ড ৰেভিনিউ ট্ৰাইবেল লেণ্ড ৰেভিনিউ প্ৰটেকশ্যন এক্ট 1886 মতে সেইটোত কোনো অধিকাৰ নাই আছাম গভৰ্ণমেণ্টে সেইটো মানে কৰিব কাৰণে অৰ্ডাৰ দিব কাৰণে কাৰণ অলৰেডি আৰু হাইকোৰ্টেও দিছে অৰ্ডাৰ এটা দিছে যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত নন ট্ৰাইবেল বেলকো উচ্ছেদ কৰিব লাগে বুলি এভেকশ্যন কৰিব লাগে বুলি অৰ্ডাৰ দিয়া আছে এতিয়াও কিন্তু মানে আছাম গভৰ্ণমেণ্টে কৰা নাই এইটো মানে ট্ৰাইবেলৰ এগেইনষ্টত কাম কৰি আছে না গভৰ্ণমেণ্টে এইটো ভাল কাম কৰা নাই জানো আপুনি সেইকাৰণে চিফ মিনিষ্টাৰক জনাওক মইতো সমষ্টিটোৰ বিধায়ক হিচাপে সকলোৱে অধিকাৰ পোৱা বা হেৰি কৰাটো মই বিচাৰিম সেইটোতো হয় আপুনি বিচাৰিছে চিফ মিনিষ্টাৰক আপোনালোকে জনাওক এইটো গভৰ্ণমেণ্টে যিটো সিদ্ধান্ত ল'ব সেইটোকে আমি অনাৰ কৰিম সেইটোৱে কৰিম আমি অনাৰ হাইকোৰ্টে যদি কিবা সিদ্ধান্ত দিয়ে সেইটোৱে অনাৰ কৰিম নাই হাইকোৰ্টৰ অৰ্ডাৰটোতো আপোনাক লাগিলে দৰকাৰ হ'লে আপোনাক মই পঠাই দিব পাৰো হাইকোৰ্টৰ অৰ্ডাৰ মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত লাভ নাই চাওক দেই
কেবিনেট এটাই এখন গোপীনাথ বৰদলৈয়ে 51ত ট্ৰাইবেল মানুহখিনি সুৰক্ষাৰ কাৰণে ট্ৰাইবেল বেল্ট ব্লক কৰিলে। তাৰপিছত আজি হিমন্ত বিশ্ব শৰ্মাৰ গভমেণ্টে কেবিনেট সিদ্ধান্ত লৈ তাত 3টা জনগোষ্ঠীক কিবা অধিকাৰ দিয়াৰ কিবা আলোচনা কৰি কিবা সিদ্ধান্ত ললে। এতিয়া এই বস্তুটো আপোনালোকে অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা চিফ মিনিষ্টাৰক এটা ডেপুটেশ্যন ধৰি লগ কৰক, লগ কৰি পেলাই কথাখিনি জনাওক আৰু আপোনালোকৰ হাতত যিখিনি ডকুমেণ্টছ আছে দি দিয়ক, যিটো আচলতে নোৱাৰে। এতিয়া সেইমতে যেতিয়া কেবিনেটে আকৌ আলোচনা কৰিব সিদ্ধান্ত